SIPMত কাপোৰ ধুইছে ৰাজদীপ JRD আছাম পুৰা কাপৰা ঘৰত যোৱা টাইম আহি গৈছে হোষ্টেলৰ পৰা জেলৰ পৰা ওলোৱা নিচিনা লাগিব কাপোৰ চাপোৰ ধুই লৈছোঁ ঘৰত মায়ে ধুবলৈ নিদিওঁ বাই 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 এয়া আমাৰ কাপোৰ দিব কি কৰিছে ঘৰ যাব আছে যে অকণ কাপোৰ ধুই আছোঁ এনেই নোধোৱা মানে বেলেগ ভাল লাগিছে আজি বাহিৰত কি ধুনীয়া পৰিৱেশ এয়া ৰাজদীপ আছাম এয়া ওলোৱা মানুহৰ জীৱন আৰু বুজিছা সেইকাৰণে বিয়া পাতিব লাগে সোনকালে আছিফে ভাল আৰু এতিয়া চাব্জি খেলিবা কাপোৰ ধোৱা মানুহ পাইছা দিয়ক দিয়ক বেক কেমেৰা কৰি অঁ কিবাহে হ'ল চাহ চাহ